নমস্কাৰ বন্ধু বান্ধৱীসকল, অসমীয়া আলোচনাটোলৈ আপোনালোকক আকৌ এবাৰ স্বাগতম। আমি আজি কথা পাতিম আছাম ডিৰেক্ট ৰিক্ৰুটমেণ্টৰ ফালৰ পৰা যি কম্পিউটাৰৰ পোষ্টসমূহ আছিল থাৰ্ড গ্ৰেডৰ তাৰ বিষয়ে। ভিডিঅ'টো আৰম্ভ কৰাৰ আগতে আপুনি যদি মোৰ চেনেলত নতুন তেনেহ'লে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি নটিফিকেশ্যন বাটনটো অলপ ছেট কৰিবলৈ নাপাহৰিব। বলক এতিয়া ভিডিঅ'টো আৰম্ভ কৰোঁ। আগতে হৈ যোৱা কম্পিউটাৰ প্ৰেক্টিকেল টেষ্ট CPT টেষ্টসমূহত অহা পেপাৰসমূহত আমি টাইপিং টেষ্টটো প্ৰথমতে দেখিবলৈ পাওঁ। তাৰপিছত এক্সেল নাইবা পাৱাৰ পইণ্ট বা ইণ্টাৰনেট এনেকুৱা ধৰণৰ প্ৰশ্নবিলাক আহে। প্ৰথমতে আমি টাইপিংটো চাব লাগিব। আপোনালোকক এনেধৰণৰ কিছুমান ষ্টৰি দিব, পেৰাগ্ৰাফ দিব। তাৰপাছত আপোনালোকে টাইপিং কৰিব লাগিব। তাত এটা নিৰ্ধাৰিত টাইম দিয়া থাকে। এই নিৰ্ধাৰিত টাইপৰ ভিতৰত আপোনালোকে ইয়াত থকা প্ৰত্যেকটো শব্দ ভালকৈ চাব লাগিব। কোনোবা তাত আণ্ডাৰলাইন থাকিব পাৰে, কমা থাকিব পাৰে, উদ্ধ কমা থাকিব পাৰে, তাৰপিছত ব্ৰেকেট থাকিব পাৰে বা শব্দবিলাক বোল্ড কৰা থাকিব পাৰে, ইটালিক কৰা থাকিব পাৰে। সেইবিলাক আপোনালোকে টাইপিং কৰোঁতে ভালদৰে চাই ল'ব। তাৰপিছত আহে এক্সেল, অৰ্থাৎ ডাটা এণ্ট্ৰি আহি যায়। ডাটা এণ্ট্ৰিত আপোনালোকে ভালদৰে ডাটাবিলাক ভৰাই এক্সেলৰ যিবিলাক চাম হয়, মানে সূত্ৰ হয়, সূত্ৰৰ দ্বাৰা সহজতে কেনেকৈ মানে ডাটাবিলাক এণ্ট্ৰি কৰিব পাৰি তাৰ ওপৰত টেষ্ট এটা হ'ব। তাৰপিছত ইণ্টাৰনেটৰ ফালৰ পৰা থাকে বা পাৱাৰ পইণ্ট এনেকুৱা ধৰণৰ প্ৰশ্নবিলাক আহি যায়। আপোনালোকে সেইবিলাক চাব। আগে পিছে অহা CPT টেষ্টত এনেকুৱা ধৰণৰ প্ৰশ্নবিলাক আহিছে। আপোনালোকে চবতকৈ বেছি টাইপিংটোৰ ওপৰত ধ্যান দিব, কাৰণ টাইপিংটোত বেছিখিনি নম্বৰ সোমাই থাকে। CPT টেষ্টসমূহত কেতিয়াবা এক্সেলত গ্ৰাফ বনাবলৈ দিয়ে, তাৰপিছত পাৱাৰ পইণ্টত প্ৰেজেণ্টেশ্যন বনাবলৈ দিয়ে, তাৰপিছত কোনো এটা ডকুমেণ্ট স্কেন কৰিব দিয়ে, প্ৰিণ্ট কৰিব দিয়ে। এনেকুৱা ধৰণৰ প্ৰশ্নবিলাক আহি থাকে। আৰু এনেকুৱা ধৰণৰ টেষ্টসমূহ মানে যিবিলাক কাম, সেইবিলাক মই এই চেনেলটোৰ জৰিয়তে এটা এটাকৈ আপোনালোকক মই শিকাই দিম। তাৰ বাবে আপোনালোকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখক। আৰু এই ভিডিঅ'টো সম্পূৰ্ণকৈ চোৱাৰ বাবে আপোনাক ধন্যবাদ।